How are you, the beautiful people of Assam? How are you today? Good. My name is Rishi Nath. I am the official adjudicator for Guinness World Records, headquartered in London. And today I'm here to adjudicate the attempt, the largest Bihu dance. So is everyone excited? এক মিনিট মই যিসকল ফিল্ডৰ মাজত ঘূৰি আছে তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ যাবলৈ অনুৰোধ জনাইছো আমি এতিয়া আমাৰ সময় হৈছে অনুগ্ৰহ কৰি যিসকল মাষ্টাৰ ট্ৰেইনাৰ তাত ঘূৰি আছে সকলোকে ওলাই আহিবলৈ অনুৰোধ জনাইছো আৰু এই এনাউন্সমেন্টটো হোৱাৰ লগে লগে আমাৰ টাইম ষ্টাৰ্ট হ'ব গতিকে আপোনালোকক ময়ো এবাৰ শুভেচ্ছা দিবলৈ বিচাৰিলো বিহুৰ শুভেচ্ছা বিশ্ব অভিলেখৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো Okay, I shall resume now. So if everybody could kindly stand up. Okay, just a small announcement. The number to beat for this record is 500. Do you think that all of you will be successful today? Brilliant. Okay, so we'll do a quick countdown for the dance to begin. So 5 to nothing. And then there will be a whistle which will basically symbolize the commencement of the dance. Is that okay with everyone? So is everyone ready? All right. 5, 4, 3, 2, 1. Go, 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 go,
খুনানি আনিছো ঐ মিনা কৰা গেজে গেজেৰা ঐ মিনা কৰা গেজে গেজেৰা ঐ তাৰ লগত আনিছো ঐ পুলি তোমাৰে ঐ দেহা দেহাতি ঐ পদুমৰে পাহি পাহিতি ঐ পদুমৰে পাহি পাহিতি ঐ তোমাক মাতিম ৰূপহী বুলি ঐছে ক'বলৈ নেপালো ক'বলৈ নেপালো মনৰে কথাটি two, three, four, five, six, seven, eight, nine, 10. Sit down, please.
Absolutely fantastic. That was the most mesmerizing show that I've seen till today. Thank you very much. প্ৰীতম আৰু দেৱজিৎ লাইভ শ্ব'টো হ'ব মাইক্ৰফোন লগাব দিয়ক সকলো দৰ্শকসকল আমাৰ বিহুৱা বিহুৱতীসকলৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ৰেকৰ্ড ইতিমধ্যে কৰিলো ইয়াৰ পিছতে আমি লোক বাদ্যৰ আৰু এটা দ্বিতীয় ৰেকৰ্ড কৰিবলৈ গৈ আছো সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছো এতিয়া আমি আমাৰ লোক বাদ্যৰ সৰ্ববৃহৎ সংখ্যাৰ সমাৱেশেৰে পুনৰ দ্বিতীয় ৰেকৰ্ড কৰিবলৈ আমি আগবাঢ়িছো গতিকে আমাৰ বিহুৱতীসকলক আমাৰ গেলেৰীত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ তেওঁলোকৰ নিজৰ নিজৰ স্থান ল'বৰ কাৰণে আহ্বান জনাইছো বহাগ মানেই ৰং বহাগ মানেই হেঁপাহ বহাগ মানেই সুখৰ সমাহাৰ বহাগেই আনে মিলনৰ খবৰ বহাগ যেন সাহস প্ৰতিজন অসমীয়াৰ মনৰ উৎসাহ অনাগত অসমীয়া নতুন বছৰটোত উদয় হওক নৱপ্ৰভাতৰ পৰাজিত হওক সকলো কুপ্ৰভাৱ উদ্ভাসিত হৈ উঠক সকলোৰে জীৱন এই বহাগ জ্বলন্ত অৰুণ এই বহাগ দুৰন্ত তৰুণ আপোনালোকৰ সকলোৰে পৰিশ্ৰম ত্যাগ সকলোখিনিয়েই আজি ইয়াত স্বীকৃতি লাভ কৰিব ইয়াৰ পাছতেই আমি লোকবাদ্যৰ এটি অভিলেখ গঢ়াৰ প্ৰয়াস চলাম আমাৰ মৰমৰ নাচনীসকলক গেলাৰীত গৈ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ঋতুৰাজ বসন্তৰ আগমনত গছে বনে নখ হিপাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সাহস সেই সাহসতে আমি এই প্ৰয়াস কৰিবলৈ সমৰ্থ হৈছো নিশ্চয় আপোনালোক সকলোৱে এই কথা অন্তঃকৰণে স্বীকাৰ কৰে আমি দেখিবলৈ পাইছো নাচনীসকল মঞ্চৰ কাষলৈ আহিছে অতি আদৰৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীক অভিবাদন জনাবলৈ তেওঁলোকৰ মৰমেৰে আজিৰ এই সৰুসজাই ষ্টেডিয়ামৰ বাকৰি মুখৰিত হৈ পৰিছে ঢোল পেপাৰ শব্দত মুখৰিত হৈ পৰিছে আকাশ বতাহ আপোনালোক প্ৰত্যেককে ৰঙালী বিহু তথা অনাগত অসমীয়া নতুন বছৰৰ আমি আগতীয়াকৈ ওলগ জনাইছো আমি এতিয়া লোকবাদ্যৰ এক অভিলেখ গঢ়াৰ বাবে আমাৰ প্ৰয়াস চলাম শিল্পীসকলক খেলপথাৰৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু আমাৰ মৰমৰ বিহুৱতীসকলক গেলেৰীত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ঢুলীয়াসকল প্ৰথমে আপোনালোকৰ কাউণ্ট হ'ব তাত বহকচোন চাৰিটা কৰ্ণাৰত ঢুলীয়াসকল বহক প্লাৱন ঋতুপন দিলীপ আপোনালোকে প্ৰথমে ঢুলীয়াখিনিয়ে চাৰি জেগাত বহাওক ঢুলীয়া শিল্পীসকল আপোনালোকে পিছলৈ যাওকচোন কালি য'ত বহি আছিলে তালৈ বলক আপোনালোকক ষ্টিকাৰ লগাব সেইকাৰণে যাক যাক মাতিম তাৰপিছত আহিব বলক জয়ন্ত সোণোৱাল সোমনাথ দা আপোনালোক আহক না আহক লগেটক কৈ দিয়ক পঠিয়াওক হেল্ল' হেল্ল' এতিয়া আমি সকলোৱে ঢোলৰ
গিনিজ ৰেকৰ্ড কৰিবলৈ আগবাঢ়িছোঁ সকলোৱে ঢুলীয়াসকলৰ ফালে দৃষ্টি নিক্ষেপ কৰিবলৈ অনুৰোধ জনাম আৰু আজি ঢোলৰ ৰেকৰ্ড হৈ যোৱাৰ লগে লগে আমি সকলো ভাত খাব গুচি যাম সোনকালে উভতি যাম অহাকালি কিন্তু আমি 10:30টাত ইয়াত সোমাবই লাগিব সকলো হা ঠিক হ'বতো হ'বনে নাই চবে পুৰা 10:30 কালি আমি ইয়াত আহি যাম 10:30 হেল্ল' 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 ঢুলীয়াসকলে হেল্ল' 4টা জেগালৈ গুচি যাওক আৰু অকণমান জোন 1 জোন 2 জোন 3 জোন 4 সকলো ঢুলীয়া আহক সকলো ঢুলীয়া সকলো ঢুলীয়া আহক সকলো ঢুলীয়া আহক নিজৰ সাজু হওক নিজৰ আপোনাৰ সকলো বজাই নাহিব ঢোলটো বজাই নাহিব সকলো ঢুলীয়া আহক ঢোলটো নবজোৱাকৈ আহক ইমান সময় বজাই ভাগৰ লগা নাইনে অকণমান ৰ'ব আৰু অকণমান বেক কৰিব লাগিব চাগে ঢোল পেঁপা তাল গগনা টকা আগৰ যিকেইটা লাইন আছিলে তেওঁলোকে নিজৰ লাইনত গুচি আহক আৰু বাকী 4টাজনৰ যিকেইজন ঢুলীয়া তেওঁলোকে নিজৰ নিজৰ স্থান গ্ৰহণ কৰক ঢোলবোৰ টুকটুকাই নাথাকিব প্লিজ হেল্ল' কমেশ অলপ জেগাবোৰ বহলকে লওক যাতে অলপ পিছুৱাই দিয়া। ঢোলৰ মাৰি বাল্যকৰ গাত নালাগে ঢুলীয়াখিনি আমাৰ যিখিনি বৃত্তাকাৰে আছে আৰু অকণমান পিছলৈ যাওক বৃত্তাকাৰে থকা ঢুলীয়াখিনি আৰু অকণমান পিছলৈ যাওক Yes. আৰু কালি গোটেই লাইন কৰি পেলাওক ধুনীয়াকৈ ডিচিপ্লিন হওক তাৰমানে চাৰি খোজ। আপোনালোকৰ বেগলৈ গাত যাওক আপোনালোক বেগলৈ যাওক এটা ষ্টিকাৰ লগাব তাৰপিছত বেগলৈ যাওক। ইয়ালৈ আহিব এই হিচাপৰ কাৰণে আপোনালোক পিছলৈ যাওক বেগলৈ যাওক বেগলৈ যাওক গন্তি এই হ'বৰ ৰাউণ্ড- কাৰণে আপোনালোক হিচাপ কৰিব আপোনালোক তাৰপিছত বেগলৈ ইয়ালৈ যাওক, আহিব যিমান পাৰে। প্ৰথমতে হিচাপ অলপ পিছলৈ যাওক আৰু অকণমান পিছলৈ যাওক ঢুলীয়াসকল পেপুৱাসকল আপোনালোকে বেগলৈ যাওক যিমান পাৰে বেগলৈ যাওক 10 ফুট 10 আৰু ফুট অকণমান বেগলৈ যাওক। পিছুৱাই যাওক 10 ফুটকে পিছুৱাই যাওক সকলো গেপটো লাগিব আৰু অকণমান পিছলৈ যাওক আৰু অলপ যাওক আৰু অলপ যাওক আৰু অলপ যাওক আৰু অলপ বেকলৈ যাওক গেপটো লাগিব এই কোণাটো অলপ পিছুৱাই দিয়াচোন কাইণ্ডলি আপোনালোক পিছুৱাই যাওক অলপ অলপ পিছলৈ যাওক ইমানটো হ'লে হ'ব সকলো লাইনটো মিলক লাইনটো মিলাই লওক এই ঢুলীয়াবোৰে কি কৰিছে বাৰু গেপ গেপ মিলাই যিটো লওক লাইনত আছে এইবোৰ কি সেই লাইনটোতে কৰিছে পিছুৱাই যাওক আপোনালোক যাওক গেপটো বহি মিলক যোৱা চিট ডাউন ঢুলীয়া বহা এইখিনিত এইটো গ্ৰুপ ঢোল বহা নবজাবা কোনেও নে বাকীবোৰ ঢুলীয়া কি কৰি আছে বাৰু হেল্ল' লাইনবোৰ মিলাই লওক আপোনালোকে গেপটো লৈ লওক 2 hand ডিষ্টেঞ্চ গেপটো লৈ লওক দুটা হাত মেলি পেলাই নহ'লে ঢোলবোৰ লাগিব কাৰোবাৰ আঙুলি লাগি যাব লাইনটো ধুনীয়াকৈ মিলক বহলক পিছলৈ যাওক পিছলৈ গ'লে বহলৈ যাব পিছলৈ যাওক অকণমান 4টা জোনৰ ঢুলীয়া 4টা জোনত থাকক আৰু বাকী মাজত তেওঁলোক যিবোৰ ক'লৈ গৈছে, চাৰ্কেল কৰি ঢুলীয়াবোৰ? আছে তেওঁলোকে 10 ফুটকে পিছুৱাই যাওক আৰু নিজৰ নিজৰ হাতখন মেলি দিয়ক যাতে ঢোলৰ খুব বেলেগৰ গাত নালাগে তোমালোকে বাৰু এই ঢুলীয়াকেইটা এই কি কৰি আছা বাৰু তাত যে কিবা এটা ঢোল বাদন হ'ব জানা নে নাজানা মানে আচৰিত দেই সঁচাকে এই চাইডৰ ঢুলীয়াখিনি আৰু পিছুৱাই যোৱা অলপ লাইনে লাইনে পিছুৱাই যাওক সকলো ধুনীয়াকৈ লাইন আৰু অলপ পিছুৱাই দিয়া চাৰ্কুল কৰি বহল আছে হওক অলপ লাচিত 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 তুমি ঢোল লৈ আহি যোৱা পংকজ এইফালে পিছুৱাই দিয়ক ৰাইট পংকজ লেফ্ট বৰা। দুটা চাইডে পিছুৱাই দিয়ক ঢোল লৈ আহি যোৱা গৈ থাকক 10 ফুটকে যাওক জিতু আহা এইফালে যাওক ঐ এইকেইটা ঢুলীয়া কোন আৰু কোন আছিলে কি কৰি আছা তাত তোমালোকৰ এতিয়া ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে তোমালোকে কি কৰি আছা আমি
আমি প্ৰথম বেলেঞ্চ কৰিম 1 মিনিট ধুনীয়াকৈ বজাই চাম ঢুলীয়াকেইজন আহি লওক নিজৰ নিজৰ লাইনত পিছুৱাই যাওক যিসকলে নবজায় আজি ৰাতি ঘৰলৈ পঠিয়াই ৰঞ্জিত দা ৰঞ্জিত দা কওক আমি 1 মিনিট বজাই চাম হা আমাৰ বেলেঞ্চ কৰিবৰ কাৰণে ঠিক আছে ঠিক আছে ঠিক আছে ভাই ক'ত আছ মই ঢুলীয়া ওপৰ ইয়াতে এই গেলেৰীত বহি আছে মানে